আৰু তাতো আজি আহি পাই কেনেকুৱা লাগিছে তাতো আজি আহি পাই কেনেকুৱা লাগিছে আপুনি বহুত ভাল লাগিছে মানে অসমত আহি পিনি আকৌ পুনৰ মানে ভাল লাগি গৈছে একদম মানে অসমৰে তিনিজন জিকি আহিছো আমি বহুত বহুত আপোনাৰ নাতিটো ক'ত মোৰ নাতি বহুত ভাল লাগিছে নাতিটো লাগে আপোনাৰ নাতিটো লাগে বহুত জি টিভিত মুঠতে নাচি বহুত ভাল লাগিছিলে আৰু এনে এণ্টাৰটেইনমেণ্ট দি পিনি বহুত বহুত ভাল লাগিছিলে এতিয়া অসমৰ ৰাইজৰ কাৰণে মই এইটোৱে থেংক ইউ জনাইছো যে আমাৰ অসমৰ তিনিজনকে জিকালে এইটোৰ কাৰণে আমি পুনৰ মানে অসমক Oh my God, awesome Assam, awesome Assam. আপোনালোকৰ ইউনিটি আমাৰ ইউনিটি অসমৰ ইউনিটি সঁচাকে সবছে সকলোকে প্ৰমাণ কৰি দিলে যে আচলতে অসম আৰু নৰ্থ ইষ্ট এক গোট হয় আৰু তিনিজনক জিকালে ধন্যবাদ ইমান ধুনীয়া সাকসেস ইমান এনেকুৱা ইতিহাসত কোনো হোৱা নাই যেনেকৈ অসমৰ নৰ্থ ইষ্টত এআই প্ৰথম मेरा तू हीरो नंबर so thank you so much এই যে হৈ গল গান হৈ গল জিন্দাবাদ বহুত ভাল লাগে সময় গৌৰৱ আনিব পাৰিছো আৰু এটি চেষ্টা কৰিব যে আৰু কষ্ট কৰিম আৰু ল'ৰা ছোৱালী আগবঢ়াই লৈ যাম আৰু এনেকৈ অসমলৈ গৌৰৱ কৰি আহিম আমাৰ 5.5 মাহ তাতে থাকিছো বহুত ভালে লাগিলে কিন্তু অসমলৈ বহুত মনত পৰি আছিলে অসম কেতিয়া আহো আৰু যেতিয়া আহিছো অকণ ভাল লাগিছে আৰু এতিয়া ৰাইজক এইটো ক'ব বিচাৰিছে বহুত ধন্যবাদ ইমানখিনি ভোট দি আমাক জয়যুক্ত কৰিলে আৰু আনিবলৈ মানে আমাৰ নৱজিত সক্ষম কৰিলে এইটো কাৰণে বহুত থেংক ইউ বুলি ক'ব বিচাৰিছো ইহঁতে মানে আন্টিয়ে আংকালে মোৰ ওপৰত ভৰসা কৰি আৰু এৰিছিলে আৰু ইমান দিন তেওঁলোকে বহুত কষ্ট কৰিছে সেইকাৰণে তেওঁলোকক বহুত ধন্যবাদ ক'ব বিচাৰিছো